নমস্কাৰ আকৌ আহিলে ভিডিঅ'টোৰ মাজলে ছোৱালীজনী আৰু মোৰ এটা অনুভৱ মানে মোৰ মনত কথা এটা আহি আছিলে সেইবাবে মই ভিডিঅ'টো বনালোঁ কাৰণ হ'ল যে একচুয়ালি কথা এটা হ'ল যে মানে কি ডাইপাৰৰ ওপৰত মই মানে নিজেই অনুভৱ কৰি মই ভিডিঅ'টো বনাইছোঁ মানে আগবাঢ়িছোঁ বনাবলৈ ডাইপাৰ পিন্ধোৱাৰ নিয়ম মানে কি হয় এতিয়া যেহেতুকে তাই এতিয়া সৰু হৈ আছে এতিয়া মানে এটা টাইমত পিন্ধাব লাগে ডাইপাৰ আৰু এইটো ডাইপাৰ যিকোনো ডাইপাৰ হাগিছ হওক বা পেম্পাৰ্ছ হওক যেহেতু 6 ঘণ্টা বা 8 ঘণ্টাহে ইউজ কৰিব পৰা যায় সেইবাবে তাহাঁতক ওৱান টাইম পিন্ধাবলৈ চেষ্টা কৰিব লাগে ধৰক মানে এনে বাকী দিনত বাৰু গৰম দিনকেইটাত বাৰু এনে খালি পেনে পিন্ধাই থ'ব পৰা যায় কিন্তু ৰাতি ব্যৱহাৰ কৰিব পাৰে বা নকৰিলেও হয় কিন্তু ঠাণ্ডা দিনততো কম্পালচৰি কৰিবই লাগে ৰাতিটো আৰু তেনেকৈ শুৱাই থ'লেতো দিগদাৰ হয় সেইবাবে মোৰ নিজৰ অনুভৱটো মই শ্বেয়াৰ কৰিছোঁ মই তাইক এতিয়া ঠাণ্ডাত ৰাতি পিন্ধাই থৈ দিওঁ দিনত বিশেষকৈ পিন্ধোৱা নহয় পেনকে পিন্ধাই থৈ দিওঁ ছিংগল পেন পিন্ধাই থৈ দিওঁ ৰাতিনত এনেকৈ আৰু আপোনালোকৰ পাৰিলে মানে আপোনালোকৰ অনুভৱবোৰ কেনেকুৱা জনাবচোন মানে ভাল লাগিব ক'ব কেনেকৈ কি কৰে আপোনালোকে আৰু এটা কথা তাই জন্মৰ সময়ত ডাইপাৰ ব্যৱহাৰ একেবাৰে কৰা নাছিলোঁ কাৰণ তেতিয়া যেহেতু স্কিনটো বেছি ছফ্ট হৈ থাকে চেঞ্চিটিভ হৈ থাকে তেতিয়া মাহঁতে মানে কি কৰিছিলে বিশেষকৈ মানে কাপোৰ ব্যৱহাৰ কৰিছিলে কাপোৰ মানে কি কটনৰ যিটো কাপোৰ ছফ্ট কাপোৰ হয় সেইটো মানে ইউজ কৰিছিলে কৰোৱাই দিছিলে পেম্পাৰ্ছ পিন্ধোৱা নাছিল ডাইপাৰ পিন্ধোৱা নাছিলোঁ তেতিয়া সেইটো ব্যৱহাৰ বহুত দিনলৈকে কৰা হৈছিলে এতিয়া জনা হোৱাৰ পৰাহে মানে অকণমান সেইটো ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ মানে তাই মানে এতিয়া হেৰি কৰিছোঁ আৰু সেইজনী তাই এতিয়া খেলি আছে সন্ধিয়া হৈছে এতিয়া সন্ধিয়া সময়ত তাই এনেকৈয়ে খেলি থাকে অকলে খেলি থাকে তাই আৰু তেনেকৈ তাইৰ লগ মানে তেনেকৈ তাই নাই ইয়াত বিশেষকৈ তাই বহুত সৰু হৈ আছে আৰু তাই অকলে খেলি থাকে বিচনাতে বাপেক যায়গৈ দেউতাকৰ ডিউটিত কামত যায়গৈ সেইখিনি আছিলে ভিডিঅ'টোত এয়া দেখিছে তাই খেলি আছে এতিয়াও অকণমান ধুনীয়াকৈ হেৰি কৰি দিছোঁ অকণমান তাই এতিয়া খেলি আছে এয়া আৰু মোৰ কৰিবলগীয়াখিনি মই এনেকৈ কৰি থাকোঁ তাইৰ লগত তাৰপিছত এইখিনি আছিলে মোৰ অনুভৱ